আপুনি আপুনি অন্তৰ্যামী হ'ল নেকি? আপুনি এমফিল কৰা মানে ভৱিষ্যত জানা হ'ল নেকি? আপুনি ভগৱান নে আল্লাহ নে যিছু আমি বুজি পোৱা নাই। আপুনি সিদিনাখন কি কৰিছে, আপোনাৰ ইনিষ্টেপ কি? আপুনি ইউ পি পি এলৰ এটা সময়ত সম্পাদক আছিলে, ছেক্ৰেটাৰী। ইয়াৰ পিছত আপুনি ডিগ্ৰেড কেনেকৈ হ'ল? তাৰমানে আপুনি ক'ৰবাত নহয় ক'ৰবাত ভুল কৰি আহি আছে আৰু আপুনি এটা বাহানা বিচাৰি আছিল যে ইউ পি পি এলৰ পৰা মই কেনেকৈ ফালৰি কাটি ফালে অলপ মানে স্কপটো ক'ৰবাত ল'ব পাৰিম। ৰাজনীতিৰ প্ৰচেছটো মোতকৈ কিজানিবা আপোনালোকে ভালদৰে জানিব, আপোনালোকে অভিজ্ঞ সাংবাদিক। তেতিয়াও মই ক'ব বিচাৰিছোঁ যে ৰাজনীতিত ওলোৱা সোমোৱা হৈ থাকে। এইটো হাজাৰ লাখ মানুহৰ পাৰ্টি, কোনোবা আহিব কোনোবা যাব। এইটো ইউ পি পি এলৰ বুলি নহয়, এইটো বিজেপিতো থাকিব, কংগ্ৰেছতো থাকিব, বি পি এফতো থাকিব। আপোনালোকে ইউ পি পি এলত চালে নহ'ব, আপোনালোকে বি পি এফতো চাওক। মানে বি পি এফৰ ভাগা নেতাবিলাক, প্ৰবীণ বড়ো তেখেতে আছুৰ মানে প্ৰাক্তন সভাপতি আছিলে, তেখেতে বি পি এফক মানে লাট মাৰি গুচি আহিছে। ইয়াৰ মিনিংটো এইটো নহয় যে মানে বি পি এফ সেই সময়ত চুৰমাৰ হৈ গৈছে। অহা যোৱা এইটো চলি থাকিব ৰাজনীতিত। কিন্তু এটা কথা আপুনি যিটো মানে কৈছে, আপোনালোকে চাব এটা কথা, কিছুমান মানুহ আছে তাৰমানে নিজৰ যেতিয়া স্বাৰ্থ সিদ্ধি নহয়, এইবিলাক মানুহ তাৰমানে লাষ্টিং নহয়। তেওঁলোকে ৰাইজৰ কথাটো ক'ব ওপৰত, কিন্তু নিজৰ পকেটটো যেতিয়া গৰম নহয় তেতিয়াহ'লে তেওঁলোকে ইলেকশ্যনৰ সময়ত তাৰমানে পাৰ্টিটো চেঞ্জ কৰি পেলাই আৰু বেলেগত অলপ মোটা অংকৰ কিবা এটা পাওঁ নেকি, এনেকৈ স্ক'প হাণ্টাৰ কিছুমান মানুহ থাকে। কিজানিবা আপুনি যিটো মানুহৰ নাম ল'ব বিচাৰিছে এই লিষ্টত 1 নম্বৰত তেখেতে পৰিব নেকি? মোৰ ধাৰণাটো এনেকুৱা হয়। প্ৰমোদ বড়োৱে জেচি কৰ্ণী বেছি ফৰ্ণিজে বুলি কয় নহয়, মানুহ যেনেকৈ কৰিব সেনেকৈ ফল পাব। আপোনালোকে ভাল সাংবাদিকতা কৰি আছে, সেইকাৰণে আপোনালোকে বৰ্তা পাইছে। আৰু আপোনালোকে ভাল ইথিক্সত আছে সাংবাদিকৰ, এইকাৰণে আপোনালোকে প্ৰেছ মিটটো ল'ব আহিছে, মোক কথা কোৱা যিটো স্বাধীনতা এইটো দিছে। কামাল আজাদ ডাঙৰীয়া কৰা আপোনালোকে স্বাধীনতা দিছে। নহ'লেতো আপোনালোকে আমি ৰুলিঙত আছোঁ হিচাপে মানে আমি ইউ পি পি এলটো কৰিম, বাকীখিনি নকৰোঁ, এনেকুৱাওতো থাকিব পাৰিলে হয়। কিন্তু ইউ পি পি এল দলৰ বাদেও বাকীখিনি ৰাজনীতিক দলবিলাকো নিজৰ কথাবিলাক কৈ আছে। ডেট মিনছ ডেম'ক্ৰেটিক ছিষ্টেমটো প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ পিছত চলি আছে আৰু আপোনালোকৰ কামটো ধুনীয়াকৈ চলি আছে। হাগ্ৰামা মহিলাৰ সময় কিন্তু এইটো হোৱা নাছিল। এইখিনি কথা মই মনত পেলাই দিছোঁ। শংকিত নহয়, শংকিত নহয়, প্ৰেছ মিট ইয়াৰ কাৰণে দিলোঁ। তেখেতকতো মই দাবী ধমকি দিয়া নাই, মই তেখেতক ডাইৰেক্ট দাবী ধমকি কৈছোঁ নেকি? তেখেতক আঙুলি দেখুৱাই ফালে এইটো কথা কোৱা নাই। তেখেতক মই অনুৰোধ কৰিছোঁ দাদা হিচাপে, মোৰ লগত তেখেতে ভাল, তেখেতৰ ঘৰত মই গৈছোঁ, তেখেতৰ মাৰ লগত খুব ভাল। তেখেতে এটা কথাটো ক'ব লাগিব, মনত পৰিছে, তেখেতৰ দেউতাক খুব মানে ভাল আইডিঅ'লজি থকা মানুহ, তেখেতক মই সদায় শ্ৰদ্ধা কৰোঁ। তেখেতৰ লগত কথা পতা সৌভাগ্য হৈছে। কিন্তু মোৰ দুখটো এইটোৱে যে কামাল আজাদ ডাঙৰীয়াই দেউতাকৰ যিটো ভাল এটা ভাৱমূৰ্তি আছিলে সমাজে, এইটো ধৰি ৰাখিব পাৰিবনে নাই এইটো মোৰ সন্দেহ হৈছে। আৰু কামাল আজাদ ডাঙৰীয়াৰ কথাটো মই আগতে ক'লোঁ, পাৰ্টিৰ যোৱাটো চলিব, হাজাৰ লাখ মানে কৰ্মকৰ্তা থকা পাৰ্টিৰ কোনোবা এজন গ'লে কিবা এটা হ'ব। তেখেতে নিজে কৈছে যোৱাকালি কামাল আজাদ অহাৰ পিছত কিবা এটা পাৰ্টি ক্ষতি হ'ব, এইটো মই বিশ্বাস নকৰোঁ, তেখেতে নিজে কৈছে। এইটো মই আৰু ক'ব লগা বুলি ভবা নাই। এতিয়া প্ৰেছ মিটটো এইটোৰ কাৰণে দিছোঁ ডাঙৰীয়া, যে ৰাইজক যাতে আমাৰ মানুহখিনিক স্পেচিয়েলি নতুন প্ৰজন্মক যাতে এইবিলাকৰ নিচিনা মানুহে মিছলিড কৰিব নোৱাৰে, এইটোৰ কাৰণে প্ৰেছ মিটটো দিছোঁ। যাতে কিছুমান দালাল টাইপৰ মানুহ, মই কামাল আজাদ ডাঙৰীয়া কোৱা নাই, কিছুমান দালাল টাইপৰ মানুহবিলাকে যাতে ইলেকশ্যনৰ সময়ত দাম দৰ কৰি ফেলে জাতি মাটি ফেটি বিক্ৰী কৰিব নোৱাৰে, ইয়াৰ কাৰণে সজাগ কৰিবৰ কাৰণে প্ৰেছ মিটটো দিছোঁ। এইটোৱে আমাৰ পাৰ্টিটো যে সম্পূৰ্ণৰূপে ডেম'ক্ৰেটিক পদ্ধতিৰে চলে, এইটোৱে প্ৰমাণ হৈছে। এতিয়া সংবিধানে আমাক সেইটো অধিকাৰটো দিছে। আৰ্টিকল 19ত চাব আপোনালোকে ফ্ৰীডম অফ স্পীচৰ কথা কৈছে, তাৰমানে কথা কোৱাৰ আমাৰ স্বাধীনতা অধিকাৰ আছে আৰু কথাটো আমি ক'বই লাগিব, মানুহক আমি কথা ক'ব লাগিব। এটা সময় যেনেকুৱা চলিছিল মানে বি টি চিত, মই আজি ক'ব বিচাৰিছোঁ বি টি চিত মানে খুব দূৰৰ কথা নহয়, বাইহাটা চাৰিআলি মঙলদৈ মানুহে আহিব ভয় কৰিছিল। তাৰমানে কিবা এটা কথা ক'লে কাৰোবাক দাবী ধমকি দি আছে। কিন্তু আজি তাৰিখত যে মই কথা ক'ব পাৰিছোঁ, আপোনালোকৰ লগত লগ কৰিব পাৰিছোঁ, এইটো বৰ ডাঙৰ কথা নহয় জানো? তাৰমানে আমাৰ ইয়াতে সম্পূৰ্ণৰূপে ডেম'ক্ৰেটিক ছিষ্টেম, গণতন্ত্ৰ ছিষ্টেমটো ফ'ল' হৈছে। যিটো ডিক্টেটৰশ্বিপ হাগ্ৰামা মহিলাৰ সময়ত হোৱা নাছিল, এতিয়া সেইটো হৈছে। এইটো সমাজৰ কাৰণে এটা ভাল লক্ষণ। আপুনি আৰু মই যে কথা ক'ব পাৰিছোঁ, তাৰমানে আমাৰ টলাৰেঞ্চ ছিষ্টেমটো বাঢ়িছে। আমি এইজনে সেইজনক মানে ধৈৰ্য সহকাৰে ল'ব পাৰিছোঁ, সেইটো কথা। সমান ত্যাগ কৰা কৰ্মী থকাৰ পিছতো আপোনাৰ নিচিনা এজন ব্যক্তিক যে ইউ পি পি এলে কেণ্ডিডেটছাৰ দিছে এছেম্বলিত, এইটো সাধাৰণ কথাটো নহয়। আপুনি ক'লে হ'ব নেকি আপোনাৰ একো দিয়া নাই বুলি ক'লে? কামাল আজাদ ডাঙৰীয়া, আপোনাৰ ষ্টেটাছ আমি ক'ব নাযাওঁ। কেতিয়াবা আপুনি আম আদমি পাৰ্টিৰ সিদিনাই সোমাই আহিছে, কেতিয়াবা আপুনি কংগ্ৰেছত সোমাই আহিছে। আপোনাৰ স্থিতিটো আপুনি ঠিক কৰি লওক, আপোনাৰ ষ্টেণ্ডটো ক্লিয়াৰ হওকচোন। আপুনি বি পি এফ কৰে না কি বিজেপি কৰে না ইউ পি পি এল কৰে, আপুনি ষ্টেণ্ডটো ক্লিয়াৰ কৰি লওক। ইয়াৰ পিছত সমাজক নেতৃত্ব দিবৰ কাৰণে আপুনি ওলাওক। আমি অনুৰোধ কৰিব বিচাৰিছোঁ মৰমৰ দাদা,
তেখেতৰ লগত মোৰ কথা হৈ থাকে মই যোৱাকালিও তেখেতক কৈছোঁ মই আপোনাৰ যি মানে প্ৰেছ মিট এইটো মই চাইছোঁ আৰু ব্যক্তিগতভাৱে আপোনাৰ যি কথা বাৰ্তা মোৰ মিল নাই আইডিঅলজিকেলি আপুনি যিটো আৰু যুক্তিসংগতভাৱে কথাবিলাক ক'লে মোৰ ভাল লগা নাই আপোনাক এইখিনি কথা ক'ব বুলি মই আশা কৰা নাছিলোঁ আপোনাক বহুতে ভাবিছিল ইউথৰ ভাল লিডাৰ আপুনি সমাজক ভালদৰে নেতৃত্ব দিব এই লাষ্টত গৈ ফালে আপুনি ইমোশ্যনেল ব্লেকমেইল কৰি যে বেলেগ পাৰ্টিত জাপ মাৰা এটা টাৰ্গেট কৰিব এইটো আমি কিন্তু ভাবা নাছিলোঁ আৰু এনেকৈ কিছুমান দালাল টাইপৰ মানুহখিনিক আমি চিনি পাব লাগিব মই কামাল আজাদক কোৱা নাই তেখেতক দালাল বুলি ফালে কিছুমান মানুহ আছে তেনেধৰণৰ এই যে মানে ফেচ অফ জেণ্টেলমেন যে বুলি কয় নহয় ভদ্ৰলোকৰ যে মুখা পিন্ধে নহয় এইবিলাক মানুহ অকণমান ন'টিছ কৰিব লাগে আৰু এই ভাইৰাছবিলাকৰ পৰা মই আগতে কৈছোঁ অকণমান দূৰত্ব বজাই ৰাখিব লাগে মই বেছি কথা ক'ব বিচৰা নাই আপুনি চাব এটা সমাজত আমি এটা বন্ধনত থাকোঁ যেতিয়া সমাজখনৰ বিপৰীতে কোনোবা এণ্টি ছ'চিয়েল কাম কৰে অসামাজিক কাম কৰে সেইবিলাক মানুহ আমি কেতিয়াবা বয়কট কৰিবলগীয়া হয় সামাজিকভাৱে অকণমান তেখেতক আমি দূৰত্ব মানে বজাই ৰাখিবলগীয়া হয় যি মানুহ পাৰ্টি থাকে বোলে কোনো ডিচিপ্লিনৰ কথা নাজানে কামাল আজাদ ডাঙৰে তেখেতে কৈছে কনষ্টিটিউশ্যন বনাইছে কনষ্টিটিউশ্যন বনোৱা মানুহ এইটোও নাজানে যে পাৰ্টিৰ মজিয়াত এবাৰ কিবা এটা কথা আলোচনা কৰিব লাগে সেইটোৰ পিছতহে তেওঁ ছ'চিয়েল মিডিয়াত লিখে ক'ৰবাত মানে লম্ফ জম্ফ কৰে সেইটো কৰিব পাৰে কিন্তু একেবাৰে কথা নাপাতাকৈ ছ'চিয়েল মিডিয়াত একেবাৰে দিব এইটোতো তেখেতে কিমানখিনি সংবিধান জানে ডিচিপ্লিন জানে এইটো অলপ সন্দেহৰ আৱৰ্তত আহে আপুনি চাব এইটো কথাই ক'লোঁ এখন স্কুল এখন ইউনিভাৰ্চিটিত যিজন ছাত্ৰই এই ডিচিপ্লিন বা ৰুল ৰেগুলেশ্যন থাকিব নোৱাৰে তেখেতক মানে কেতিয়াবা বয়কট কৰিবলগীয়া হয় তাৰমানে তেওঁলোকে এণ্টি কনষ্টিটিউশ্যনেল কাম কৰিছে পাৰ্টিৰ এইকাৰণে তেওঁলোকক বয়কট কৰা হৈছে এইটো চিধা কথা আপুনি সিদিনাখন কি কৰিছে আপোনাৰ ইনিচিয়েটিভ কি আপুনি ইউ পি বিলৰ এটা সময়ত সম্পাদক আছিলে ছেক্ৰেটাৰী ইয়াৰ পিছত আপুনি ডিগ্ৰেড কেনেকৈ হ'ল তাৰমানে আপুনি ক'ৰবাত নহয় ক'ৰবাত ভুল কৰি আহি আছে আৰু আপুনি এটা বাহানা বিচাৰি আছিল যে ইউ পি পিলৰ পৰা মই কেনেকৈ ফালৰি কাটি ফালে অলপ মানে স্কপটো ক'ৰবাত ল'ব পাৰিম আপোনালোকৰ ডিজাইনটো জানো আপোনালোকে যিটো ডিজাইন বনাই আছে যিটো গ্ৰুপ বনাই আছে গোটেইখিনি লিষ্টটো আমি চাইছোঁ কোন কোন ধৰণৰ কি মানুহ আছে ক'ৰ মানুহ আছে আৰু আপোনালোকে কি ৰাজনীতি কৰিব গৈ আছে আমি একেবাৰে জ্ঞাত ৰাইজেও বুজি পাইছে আপোনাৰ যিটো মানে কামাল আজাদ ডাঙৰীয়া আপোনাৰ যিটো চেহেৰা মৰম লগা চেহেৰা অলপ দাড়িটো কাটাৰ কাৰণে আৰু মানে কোমল লাগিছে এইটো ক'ব লাগিব এই চেহেৰাৰ পিছফালে যে এটা মানে সাংঘাতিক ধৰণে শয়তান এটা সোমাই আছে আমি ভবা নাছিলোঁ আৰু কোনো মানুহে নিজকে চাৰ্টিফিকেট দি নফৰে কোনোবা যদি আজিৰ তাৰিখত PhD কৰা মানুহ তেওঁ বাৰে বাৰে ক'ব লাগে নেকি এজন পঢ়া মানুহ এজন ডিগ্ৰীধাৰী মানুহ যি মানুহ কোৱালিটি এডুকেশ্যন পাইছে যি মানুহ মূল্যবোধৰ ৰাজনীতি বুজি পায় সেই মানুহ কেতিয়াও কয় ননে যে মই এনেকৈ ডিগ্ৰীধাৰী মই এনেকৈ পাৰ্চেণ্ট পাইছোঁ মই 5 বছৰ কাম কৰিছোঁ গোটেইখিনি মই যি মানুহ ময়ৰ লগত ষ্টাৰ্ট হয় কিন্তু এই মানুহ সমাজৰ কাৰণে বহুত ক্ষতিকাৰক হয় আমি শব্দটো বহুত কমকৈ তেওঁ ইউজ কৰিছে এটা পাৰ্টিটো মই লগত নচলে না আৰু তেখেতে কৈছে যে ইউ পি পিলৰ এজন কেণ্ডিডেটে মানে 1.5 লাখতকৈ বা 10,000তকৈ বেছি ভোট নাপায় আপুনি অন্তৰ্যামী হ'ল নেকি আপুনি এমফিল কৰা মানে ভৱিষ্যত জানা হ'ল নেকি আপুনি ভগৱান নে আল্লাহ নে যিছু আমি বুজি পোৱা নাই কোনোবা ইলেকশ্যন খেলিলে 10,000 ভোট পাব 1.5 লাখ ভোট পাব আপুনি কেনেকৈ ক'ব পাৰে না আপুনি ইভিএম মেচিনটো কিবা খাপলা কৰিছে নেকি মইতো ক'ব বিচাৰিম প্ৰশাসন লাইনক তেখেতসকলে ইয়াৰ ওপৰত অলপ ইনকুৱাৰী কৰিব লাগে তেওঁ ডাইৰেক্ট যে কথাবিলাক কৈছে যে আমুকে মানে ইলেকশ্যন খেলিলে 10,000 ভোট পাব এলায়েন্স খেলিলে 1.5 লাখ মানে ভোট পাব এইটোতো আচৰিত ধৰণৰ কথা তাৰমানে ক'ৰবাত নহয় ক'ৰবাত কিবা চলাইছে নেকি সন্দেহ হৈছে আমাৰ তেখেতৰ ওপৰত আৰু তেখেতে কৈছে যি গছ ৰূপায়ণৰ কথা তেখেতে তাৰমানে চব মানে আমাৰ যিবিলাক অফিচাৰসকল আছে চাইণ্টিষ্টসকল আছে তেওঁলোকৰ ওপৰত গৈ ফালে মানে কথা কৈছে আৰু তেখেতৰ যদি ইমান সৎ সাহস আছে আমাৰ অসমৰ ডাইনামিক চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত কথা পাতক তেখেতে অনুৰোধ কৰিব পাৰে তেখেতক তেওঁ লেটাৰ লিখিব পাৰে আজিকালি মানে ছ'চিয়েল ছাইটৰ যুগ ডিজিটেল যুগ তেখেতে মেছেজ এটা লিখিব পাৰে আমিতো গম পাওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যথেষ্ট মানুহখিনিক ৰেছপন্স দিয়ে তেখেতে এটা মেছেজ দিব পাৰিলে হয় আৰু এইটো প্ৰগ্ৰামটো আগৰ পৰাই জানে যে তাতে ভৈৰৱকুণ্ডত মানে গছপুলি ৰূপায়ণ কৰিব গৈ আছে গতিকে তেওঁ ফেচবুকত দিফালে যিটো কণ্ট্ৰভাৰ্চিটো মানে আনিব চেষ্টা কৰি আছে সমাজত মানুহখিনি যেনেকৈ মিছলিড কৰিব বিচাৰিছে এইটো দুৰ্ভাগ্যজনক আমাৰ সমাজত কি হৈছে দুদিনমান মানুহে যেতিয়া মিডিয়াত ওলাই ফালে কথা কয় সেইবিলাক মানুহকে আমি হিৰো সজাই লওঁ এইটোৱে আমাৰ ভুল
আমি ব্যক্তিগতভাৱে বহুতো দেখিছোঁ সমাজত এনেকৈ মানুহ মিডিয়াৰ কিছুমান মানুহ ওলায় আজি আপোনালোকে চাব পৃথিৱীদেৱ মেছ নাৰায়ণ তেখেতৰ সমাজত কি অৱদান আছে কেতিয়াবা কলে তেওঁ মধ্যস্থতাকাৰী সিদিনাখন যিজন NDBৰ প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰী তেখেতে ক'লে যে তেওঁ মধ্যস্থতাকাৰী মানে নহৈছিল বা তেখেতে সেই সময়ত সেইটো ইনিচিয়েটিভ লোৱা নাছিল গতিকে আমাৰ ক'বলগীয়া কি আছে গতিকে যেনেধৰণে তেওঁলোকে দম্ভালি মাৰি ফালে মানে কথাবিলাক কৈ থাকে মই ৰাইজক অনুৰোধ কৰিছোঁ এইবিলাক মানুহৰ পৰা অকণমান দূৰত্ব বজাই ৰখাটো ভাল যেনেধৰণে কোভিডৰ সময়ত আমি মাস্ক পিন্ধি ফালে অলপ নিজকে সেভ কৰিছিলোঁ সমাজে এইবিলাক মানে ভাইৰাছৰ পৰা অকণমান দূৰত থকাটো ভাল তেওঁলোকে মিডিয়াত ভাল ভাল কথা ক'ব ৰাতিত গৈ ফালে ক'ৰবাত মেনেজ হ'ব চেষ্টা কৰে এইবিলাক মানুহ নিজকে যেতিয়া মানে হিৰো সজাব ভাল পায় সমাজৰ কেতিয়াবা দুখৰ কাৰণে তেওঁলোকে ওলাইছেনে কাৰোবাৰ বেমাৰ হৈছে কাৰোবাৰ মানে এডমিশ্যনৰ অসুবিধা হৈছে কাৰোবাৰ বোলে কিবা ক'ৰবাত এক্সিডেণ্ট হৈছে এটলিষ্ট সেই সময়ত তেওঁলোকে কিন্তু কোনোদিনা নোলায় এই পৃথিৱীৰ ৰাষ্ট্ৰৰ কথাটো মানে ক'ব ইচ্ছা নাছিলে কেতিয়াবা ছোৱালীৰ লগত ভাইৰেল হোৱা ফটো ওলায় ছ'চিয়েল মিডিয়াত আপোনালোকে এভেইলেবল দেখিব কেতিয়াবা মানে একদম আচৰিত ঘটনা এইজন মানুহ ধূমকেতুৰ দৰে ওলায় তাৰমানে ইলেকশ্যন যেতিয়া আহিব তেতিয়া পৃথিৱীৰ ৰাষ্ট্ৰক দেখিব বাকী সময়ত সমাজত কি হৈছে হোৱা নাই কোনো লিংক লাং নাই তাৰমানে এটা সময়ত আজিৰ হাগ্ৰামা মহিলাৰে প্ৰাক্তন BTCৰ চিফ তেখেতে সেইজন মানুহ তাৰমানে প্ৰজেক্ট কৰিছে ৰাজনীতি স্বাৰ্থ প্ৰজেক্ট কৰিছে খুব সম্ভৱ আজি কিন্তু মাজত সি তেখেতে পৃথিৱীৰ আছে UPবিলাক সোমালে সোমোৱাৰ পিছত হাগ্ৰামা মহিলাৰ মানে খুৰধাৰ সমালোচনা কৰিছে তাৰমানে সেই সময়ত কিবা এটা পোৱা নাছিল নেকি তেওঁলোকে ইলেকশ্যনৰ কাষত বেপাৰ কৰে নেকি ৰাইজক লৈ ফালে হাগ্ৰামাৰ লগত কিবা এটা পালে ভাল প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কিবা এটা পালে ভাল এইটোতো নচলিব নহয় সমাজক তেওঁলোকে বিভ্ৰান্তি সৃষ্টি বাৰে বাৰে কৰিব কিয় চেষ্টা কৰে তেওঁলোকে যদি সঁচাকৈ শিক্ষিত মানুহ হয় তেওঁলোকে এইবিলাক কাম কৰিবৰ কাৰণে অলপ নিজকে এবাৰ নিজৰ বিবেকক সুধি চোৱাটো ভাল পৃথিৱীৰাজে কৈছে ক্লাছ 6ৰ পৰা মানে বন্দুক চলাইছে আচৰিত কথা এইবিলাকো কিন্তু ইনকুৱাৰী হ'ব লাগে সৈনিক স্কুলত যদি এনেকৈ সৰু সৰু মানুহ বন্দুক শিকাইতো আমাৰ ইয়াত মানে বহুত কিবা কিবি আমি ক'ব নাযাওঁ কিন্তু সমাজৰ কাৰণে এইবিলাক কি প্ৰভাৱ পৰিব এটা সময়ত আমি এইবিলাক বস্তু চাব লাগিব আজি তাৰিখত তেওঁলোকৰ অনলি ইমেজটো ফেচবুক বা হোৱাটছএপ বা ছ'চিয়েল মিডিয়াত বা ছেটেলাইট মিডিয়াত এইখিনিতে যি আছে যেতিয়া তেওঁলোকক মিডিয়াবিলাক অলপ কভাৰেজটো কম কৰিব ৰাইজে অলপ গুৰুত্বটো কম দিব এইবিলাক মানুহ কোনো ভিত্তি নাপানে তেওঁলোকৰ একো ভিত্তি নাই তাৰমানে এইবিলাক মানুহ ভৰিত তলত মাটি নোহোৱা মানুহ এতিয়া ইলেকশ্যন আহিছেতো সদায় কামাল আজাদৰ নিচিনা মানুহ সদায় পৃথিৱীৰ ৰাজৰ দৰে মানুহ আপোনালোকে দেখি থাকিব অকণমান আগত কিজান পাই সি RTA মাৰি লৈছে এতিয়া কাৰোবাক ব্লেকমেইল কৰিব আৰু আৰম্ভ হৈছে সিহঁতৰ সময় মই অনুৰোধ কৰিব বিচাৰিম নতুন প্ৰজন্মই আপোনালোকক বহুত আশা কৰে কামাল আজাদ ডাঙৰীয়া আপোনাৰ এতিয়াও সময় আছে আপুনি নতুন প্ৰজন্মক মিছলিড কৰিব নালাগে আপুনি নাম নোলোৱাকৈ কাৰোবাক সমালোচনা কৰি থকা যিটো স্বভাৱ চৰিত্ৰ এইটো আপুনি এৰিব লাগে আৰু আপোনাৰ ইগোৰ প্ৰব্লেমটো আমি সেই সময়তে জানিছিলোঁ যেতিয়া আপুনি সম্পাদকৰ পৰা যেতিয়া ডিগ্ৰেড হৈছিলে সেই দিনৰ পৰাই যে আপুনি অকণমান বিষটো মানে মূৰত সোমাই লৈছিলে আৰু গাখীৰ খাই এদিন যে খুটিয়াৰ এটা টাৰ্গেট কৰিছিলে আমি সেইদিনাই গম পাইছিলোঁ আপুনি কৈছে UPবিলাক মই এনেকৈ দিছোঁ আপোনাৰ মনত নাই নেকি ডাঙৰীয়া কালাইগাঁও সমষ্টিত যে এছেম্বলি ইলেকশ্যনত আপোনাৰ নিচিনা ডেকালৰক UPলে প্ৰাৰ্থী দিছিলে আপুনি পাহৰি গ'ল আমি ৰাইজৰ কাৰণে কাম কৰিব ওলাইছোঁ ৰাইজক স্পষ্টভাৱে কথা কোৱাটো আমাৰ অধিকাৰ আৰু আমি এইটো আমাৰ দায়িত্ববোধ বুলিয়ে ভাবোঁ ৰাইজক যদি কোনোবা মিছলিড কৰিব বিচাৰিছে ইমান শান্তি অহাৰ পিছত বিটিআৰত কোনোবা যদি লম্ফ কৰি ফালে আন্দোলন কৰিব চেষ্টা কৰি থাকে নিজৰ ৰাজনীতিৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে তেতিয়াতো আমি ৰাইজক বুজাবই লাগিব এইটো কিবা প্ৰভাৱ পৰা নপৰা কথা নহয় ৰাইজে কথাবিলাক জানিব লাগিব আৰু এইটোৱে ভুল হয় সমাজত যেতিয়া আমি ভুল কামবোৰ দেখি ফালে মনে থাকোঁ এইটো সমাজৰ কাৰণে বহুতো ক্ষতিকাৰক হয় এইকাৰণে আমি সঁচা কথাটো কোৱাৰ সাহসটো হ'ব লাগে আৰু কামাল আজাদ ডাঙৰীয়া তেখেতে নিজকে শিক্ষিত বুলি দম্ভালি মাৰি কৈ আছে গতিকে তেখেতক অনুৰোধ কৰিব বিচাৰিম সঁচা কথা বহুতো আছে আৰু সেইবিলাক সঁচা কথা আপুনি কওক মানে দুটা এটা কথা নিজৰ ৰাজনীতি স্বাৰ্থৰ কাৰণে কৈ ফালেতো লাভ নাই সমাজৰ হকেও কিছুমান ভাল কথাবিলাক আপুনি কওক মই অনুৰোধ কৰিছোঁ তেওঁৰ ভেটিটো বা ক'ত তেওঁ যে সমাজক নেতৃত্ব দিব ওলাইছে বেলেগক আঙুলি টোৱালে যে নিজৰ ফালে আঙুলি কেইটামান আহে সেইটো কথাটো তেওঁ জানিব লাগিব আৰু তেখেতে বহুত ভাল মানুহৰ এটা এক্সাম্পল দিয়াহেন পাইছে নেকি মই নাজানো ইনডাইৰেক্টলি পৃথিৱীৰাজৰ কথাই কৈছে নেকি গতিকে কথাবিলাক মিল লাগিছে আৰু এনেকৈ মানুহবিলাক তাৰমানে কি বুলি ক'ম আৰু এটা পচা
জাগাত মানে এটা বস্তাত পচা আলু থাকিলে চব পচি যায় বুলি কোৱাৰ নিচিনা এই পৃথিৱীৰ ৰাজৰ লগত তাৰমানে সেইটো বস্তাত কিজানিবা তেখেতে আছিল লাহে লাহে পচি গৈছে মই দুখিত ময়ো যুৱ হিচাপত মই বহুতখিনি এক্সপেক্টেশ্যন আছিল তেখেতৰ ওপৰত হাই এটা এক্সপেক্টেশ্যন আছিলে সমাজৰ হকে কাম কৰিব বুলি পালে কিন্তু তেওঁলোকে ইলেকশ্যন আহিলে যে লম্ফ জম্ফ কৰি থাকে এনেকুৱা আশা কৰা নাছিলোঁ তো যিয়ে নহওক কামাল আজাদ ডাঙৰীয়া আপুনি যেনেকৈ UPPLৰ ভৱিষ্যত কামনা কৰিছে ভাল কামনা কৰিছে আমিও আপোনাৰ ভৱিষ্যত ভাল কামনা কৰিছোঁ আৰু আপোনাৰ দৰে মানুহ এজন গুচি যাৱাত UPPLৰ চুলি এডালো নোম এডালো নলৰে সেইটো কথাই মই ক'লোঁ ধন্যবাদ